কবি ঋতুৰাজ কুমাৰ ঠাকুৰীয়াৰ কবিতা দিছপুৰৰ পৰা কৈছোঁ আবৃত্তি বসন্ত কলিতা। মই দিছপুৰৰ পৰা কৈছোঁ, সেই বুলি কোনো মন্ত্ৰী বা MLA নহয়, মই এজন অঘৰী। সচিবালয়ৰ সন্মুখত তিৰপাল এখন দেখিব, তাতেই নিশাটো যাপন কৰোঁ। ৰাতিপুৱা হ'লে গণেশগুৰিৰ পিনে ওলাই আহোঁ। কিয় জানেনে? সেইখিনিত বহুত ডাষ্টবিন আছে। আকৌ ৰাতিপুৱা সেইবোৰ সোৱাদ খাদ্যৰে ভৰি থাকে। আপুনি কি ভাবিছে সেইবোৰ লেতেৰা? মুঠেও নহয়। আচলতে কি জানেনে, সেয়াই আমাৰ বাবে অমৃত, আৰু আমি অমৃত বুলিবলৈ ভাবিবলৈ বাধ্য। আপুনিও চাগে বাধ্যত পৰিলহেঁতেন যদি মোৰ দৰে পৰিয়াল এটাত আপোনাৰ জন্ম হ'লহেঁতেন। কি ভাবিছে আপুনি মই পগলা? সেয়া আপুনি ভুল ভাবিছে। পেটৰ তৰণাত আপুনিও চাগে গোটেই ৰাস্তাত ভোৰ ভৰালেহেঁতেন। শেষত মাত্ৰ এটা অনুৰোধ, কেতিয়াবা সচিবালয় আহিলে মোক এবাৰ লগ কৰিব। আৰু এটা কথা, ৰাতিকৈ আহিলেহে মোক লগ পাব, কিয়নো দিনৰ পোহৰত আমিবোৰ হেনো অমংগলীয়া। পুলিচ নে কি, সেইবোৰ আমাক পশুৰ দৰে ব্যৱহাৰ কৰি খেদি খেদি পঠিয়ায়। ভালকৈ চালে ষ্ট্ৰীট লাইটৰ পোহৰত পিঠিত থকা লাঠিৰ দাগবোৰ দেখিবই চাগে। আকৌ কাকতি কৰিছোঁ, সচিবালয়ৰ পিনে কেতিয়াবা আহিলে মোক দেখা কৰিব। মই অধীৰ আগ্ৰহেৰে বাট চাই ৰ'ম।